নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেইউথ টেকলৈ। আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে কেনেকৈ ইউটিউবৰ যিকোনো ভিডিঅ' বা মুভি কেনেকৈ আমি ডাউনলোড কৰি SD কাৰ্ড বা গেলেৰীত সেভ কৰিব পাৰোঁ এই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ইউটিউবটো অন কৰিলোঁ। ইয়াত মই এটা ষ্টেটাছ ভিডিঅ' ডাউনলোড কৰি দেখুৱাইছোঁ। মই যিকোনো এটা ভিডিঅ' সিলেক্ট কৰিছোঁ, এইটো সিলেক্ট কৰিলোঁ। সিলেক্ট কৰাৰ পিছত ইয়াত শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰিব। শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত তলত এনেদৰে ওলাব। তাৰপিছত কপি লিংকত কৰি ল'ব। ক্লিক কৰাৰ পিছত সেই লিংকটো কপি হৈ যাব। কপি হোৱাৰ পিছত ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব সেভ ইউটিউব ভিডিঅ' বুলি। সেভ ইউটিউব ভিডিঅ' বুলি ক্লিক কৰিব। এনেদৰে এখন পেজ অ'পেন হ'ব। ইয়াত ফাৰ্ষ্ট লিংকটোত ক্লিক কৰিব ইউটিউব ডাউনলোডাৰত। তাৰপিছত সেই কপি কৰা লিংকটো এণ্টাৰ দ্য URLত ক্লিক কৰি ইয়াত ক্লিক কৰি পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত তাৰপিছত এনেদৰে ভিডিঅ'টো আহি যাব। তাৰপিছত ইয়াত ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত এই ভিডিঅ'টো গেলেৰীত সেভ হ'ব। ইউটিউবত নহয়, এইটো ডাইৰেক্ট গেলেৰীত সেভ হৈ যাব।